কেতিয়াবা আচলতে গমেই পোৱা নাযায় মানুহবোৰ সলনি হৈছে নে সময়বোৰ, নে সময়ৰ সোঁতত আমি নিজকেই কেতিয়াবা ক'ৰবাত হেৰাই পেলাওঁ। ভিৰৰ মাজত নিজক বিচাৰি পোৱাটোৱেই এতিয়া ডাঙৰ যুদ্ধ। হঠাৎচোন আইনাৰ সন্মুখত থকা মানুহজনক চিনি পাবলৈকে এতিয়া বহুত সময় লাগে। সঁচাকৈয়ে প্ৰতিটো দৃশ্যৰ আঁৰত একোটা নতুন কাহিনী থাকে। আমি কেৱল ৰংবোৰহে দেখোঁ, বিষাদবোৰ চাগে কেমেৰাৰ ফ্ৰেমত ধৰাই নপৰে। সকলোৰে গন্তব্যস্থান একেই, অথচ বাটবোৰহে বেলেগ। কাৰোবাৰ বাবে বাটটো ফুলৰ দৰে কোমল আৰু কাৰোবাৰ বাবে শিলৰ দৰেই কঠিন। শব্দবোৰ কেতিয়াবা বৰ অসহায় হৈ পৰে যেতিয়া চকুলোৱে নিজৰ অস্তিত্বৰ কথা কয়।